আমাৰ সমাজখনটো কেতিয়াও এনেকুৱা আছিল। থৰ হৈ পৰিছোঁ বহু পৰ যে কি বুলি ক'ম আচলতে। মানে মানুহে কিদৰে এজনী ফুল কোমলীয়া ছোৱালী ইমান নিৰ্মমভাৱে জ্বলাই হত্যা কৰিব পাৰে। কিন্তু পাৰিছে। আমি ইমানেই বৰ্বৰ হৈ গৈছোঁ যে এইবোৰ কথা আমাৰ অনুভৱেই নোহোৱা হৈছে এতিয়া। সেই অকমানিজনীৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। সুনীলা ৰংহাম্পী যিগৰাকী ছোৱালী মুখা পিন্ধা এচামৰ মাজত শান্তিত থাকিব নোৱাৰিলে, অজান দেশত তাই শান্তিত থাকক। আৰু যোৱা কিছু বছৰ ধৰি এনেকুৱা আমি কোনেও নিবিচাৰা কিছুমান ঘটনা অতি সঘনাই আমাৰ মাজত ঘটিব ধৰিছে। আৰু কিয় ঘটিছে তাৰ হয়তো সেই বিশেষ কাৰণবোৰ আমি কোনেও স্পষ্টভাৱে ক'ব নোৱাৰোঁ। আমাৰ মাজত আন্তৰিকতা, মানৱীয়তা এই শব্দবোৰ নোহোৱা হৈ গ'ল নেকি বাৰু? কামনা কৰিছোঁ যাতে উচিত তদন্ত হওক, দোষীয়ে শাস্তি পাওক আৰু এনেকুৱা অপৰাধৰ বিৰুদ্ধে সবল জনমত গঠন হওক।